নমস্কাৰ ৰাইজ, মই আপোনালোকক আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মই ইয়াত ধুনু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নৱবৰ্ষৰ উপলক্ষে আমি পৰিয়ালে আজি চিৰিয়াখানা চাব আহিলোঁ। গুৱাহাটী চিৰিয়াখানা সঁচাকৈয়ে চাবলৈ বৰ মনোৰম জেগা। ইয়াত মই পৰিয়ালৰ লগত টমটমত উঠি গোটেইখিনি চিৰিয়াখানা চাইছোঁ। ভাবিলোঁ আপোনালোককো এই দৃশ্য অকণমান শ্বেয়াৰ কৰোঁ, গতিকে চাই যাওক মই কি কি চাওঁ। এয়া আমি ৰাস্তাৰ ওপৰেদি গৈ আছোঁ আৰু পৰাখিনি আমি ৰাস্তাৰ কাষত থকা জীৱ জন্তুবোৰ চাই গৈছোঁ। এয়া হৰিণ, এয়া সাপ চালোঁ, সুন্দৰ, কিমান সুন্দৰকৈ প্ৰকৃতিয়ে কেনেকৈ বনাইছে চাওকচোন। এই ভিতৰত ডাঙৰ অজগৰ আৰু বহুতো সাপ আছে। মই সাপৰ কিবাখিনিয়ে মই নামখিনিয়ে বৰকৈ ক'ব পৰা নাই। আমাৰ এই টিকিলিজনীও গৈ আছে মোৰ লগতে। এইটো কি পক্ষী জানো, ডাঙৰ, মই নামো নাজানো। গতিকে এনেকৈ আমি এটাৰ পিছত এটা চিৰিয়াখানাত থকা সকলো জীৱ জন্তুক উপভোগ কৰি গৈ আছোঁ। ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে। মোমোক অকণমান বহুৱাইছোঁ কাৰণ কান্দত লৈ ফুৰি বৰকৈ গধুৰ হৈছে। কিমান যে হৰিণ একেলগে, ইমান আমি বাস্তৱত কেতিয়াও হৰিণ দেখি পোৱা নাই। আজি চাই সঁচাকৈয়ে ভাল লাগিছে। আমি অলপ জিৰণিও লৈছোঁ। এতিয়া আমি ফাইনেলি গড় চাব আহিলোঁ, অসমৰ গৌৰৱ গড়, কিন্তু মুখখনেই দেখুওৱা নাই। চাওকচোন কেনেকৈ মিলিজুলি সকলোবিলাক আহাৰ গ্ৰহণ কৰি আছে, হৰিণ আৰু গড়। আৰু এতিয়া আহিলোঁ বনৰ ৰজাৰ ওচৰলৈ। ইয়াত ডাঙৰ ডাঙৰ টাইগাৰ আছে। আমি পৰাখিনি চাইছোঁ আৰু কেমেৰাই ঢুকি পোৱাখিনি আপোনালোককো দেখুৱাইছোঁ। দুনু অকলে গৈ আছে হৰিণ এটাক চাবলৈ। সঁচাকৈ ডাঙৰ হৰিণ এটা, তাই চাই বৰ এক্সাইটেড হৈছে। ইমান ধুনীয়া হৰিণ। আৰু এয়া কি আহিছোঁ আমি আকৌ ঘৰ চাব আহিলোঁ কাৰণ মুখখন ইফালে চাই নেকি বুলি চাইছোঁ, কিন্তু এতিয়ালৈকে দেখুওৱা নাই। মুখখন চাব নাপামেই চাগে আজি। এই ভাগ এটা শুই আছে, এটা আমাৰ ওচৰলৈকে আহিছে যেন লাগে, কিন্তু বহুত দূৰত। এফালেও এটা আহিছে, ডাঙৰ পেটেলা এটা আহাৰ খাব গৈছে। খুব সম্ভৱ ইহঁতৰ কাৰণে আহাৰ যোগান ধৰিছে। এয়া আকৌ কি, এইটো বালুক। আজি একেলগে বাস্তৱত জীৱ জন্তুবোৰ ওচৰৰ পৰা চাবলৈ পাই বৰ ভাল লাগিছে। এয়া ভালুক হয়। এইবাৰ ভাল হৈছে, ইমান সুন্দৰকৈ বিচৰণ কৰি আছে পাই। কি আকৌ তো লতা মেকুৰী ভাগ নেকি, ওপৰত শুই আছে, কেমেৰাই ধৰিবই পৰা নাই। ইয়াৰ ভিতৰত শুই আছে, ধৰিব পৰা নাই। ওলাই আহিছে এটা ভাগেই। বাঘ নহয়, এইটো মেকুৰী, ডাঙৰ মেকুৰী। বাপৰে,
আমাৰ গাঁও অঞ্চলত অলপ এইবিলাক চিনি পাই যে ই অলপ কিবা কৰিছে